নমস্কাৰ। আজিৰ পৰা উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰিবলৈ লৈছোঁ টাৰ্জান ছিৰিজৰ অসমীয়া অনুবাদসমূহ। ইয়াৰে প্ৰথম খণ্ডটি মই আৰম্ভ কৰিবলৈ লৈছোঁ। এই ছিৰিজসমূহ অনুবাদ কৰিছিল প্ৰথম অৱস্থাত ঘনশ্যাম ভট্টাচাৰ্য নামৰ এগৰাকী ব্যক্তিয়ে, যিসমূহ 80-90 দশকত অসমীয়াত প্ৰকাশ হৈছিল ছিৰিজটো। সেই ছিৰিজটো আমি পঢ়িবলৈ নাপালোঁ। তাৰে পিছত 2005 চনত কিৰণ চন্দ্ৰ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে যোৰহাটৰ পৰা প্ৰথম দুখন গ্ৰন্থ অনুবাদ কৰি উলিয়াইছিল। তাৰে মই পাঠ কৰিবলৈ লৈছোঁ। এই কাহিনী ইংলেণ্ডৰ মহাৰাণী ভিক্টৰিয়াৰ সময়ৰ। সেই সময়ত আফ্ৰিকাৰ পশ্চিম উপকূলৰ এক বিস্তীৰ্ণ অঞ্চল ইংৰাজৰ উপনিৱেশ হিচাপে আছিল। এবাৰ ইউৰোপীয় দেশ এখনৰ মানুহে গোপনে গৈ সেই ঔপনিৱেশিক এলেকাত লুটপাত চলোৱা বুলি খবৰ ওলাল। তেওঁলোকে গৈ কংগো আৰু আৰউইন নদী উপত্যকাত বাস কৰা অধিবাসীসকলৰ পৰা ৰবৰ আৰু হাতীদাঁত আদি সামগ্ৰী লুটপাত কৰাৰ বাতৰি পালে। কেৱল সেয়ে নহয়, তাৰ গাঁওবিলাকৰ অধিবাসীবোৰক ধৰি বান্ধি জাহাজত তুলি তাৰ পৰা লৈ যায়। এনেদৰে বন্দী কৰি নিয়া মানুহবিলাকৰ কোনোবাই পিছত তালৈ ঘূৰি যাব নোৱাৰে। আফ্ৰিকাৰ উপনিৱেশ অঞ্চলৰ বাসিন্দাসকলৰ পৰা এনে অভিযোগ পোৱাৰ পিছত ব্ৰিটিছ চৰকাৰে ঔপনিৱেশিক দপ্তৰৰ পৰা বিষয়টো গোপনে তদন্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। সেই সময়ত ইংলেণ্ডত জন ক্লেটন নামেৰে অভিজাত পৰিয়ালৰ অতিশয় উদ্যমী লোক এজন আছিল। জনসাধাৰণৰ মাজত তেওঁ লৰ্ড গেষ্টুক নামেৰে পৰিচিত। ব্ৰিটিছ চৰকাৰৰ ঔপনিৱেশ দপ্তৰে জন ক্লেটনকেই সেই তদন্তৰ দায়িত্ব দি তেওঁক আফ্ৰিকাৰ উপকূল অঞ্চললৈ পঠোৱাৰ চিন্তা কৰিলে। ক্লেটনেও সেইমতে দায়িত্ব গ্ৰহণ কৰিলে। 1888 চনৰ মে' মাহত এদিন জন ক্লেটনে ডোভাৰ বন্দৰত ব্ৰিটিছ জাহাজ এখনত উঠি আফ্ৰিকালৈ বুলি ৰাওনা হ'ল। লগত তেওঁৰ পৰিবাৰ এলিছ। তেওঁলোকৰ বিয়া হোৱা মাত্ৰ 3 মাহমানহে হৈছিল। নৱবিবাহিতা পত্নীক অকলে এৰি থৈ যাবলগীয়া হ'ব বুলি তেখেতে প্ৰথম অৱস্থাত যাবলৈ সন্মত হোৱা নাছিল। কিন্তু পত্নী এলিছৰ উৎসাহতে পিছত তেওঁ সেই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল। এলিছে তেওঁক কৈছিল, এই সুবিধাটো তুমি হাতৰ মুঠিৰ পৰা এৰি নিদিবা জন। মহাৰাণীৰ কৃপা লাভ কৰিবৰ ইয়েই সুবৰ্ণ সুযোগ। মোৰ কাৰণে চিন্তা নকৰিবা, মই তোমাৰ লগতে যাম। মানুহ হিচাপে ক্লেটন দুৰন্ত, সাহসী আৰু স্বাস্থ্য পাতিও বৰ সুন্দৰ। তাতে তেওঁ সেনাবাহিনীৰ সামৰিক প্ৰশিক্ষণো লোৱা আছিল। সুদূৰ আফ্ৰিকাৰ অৰণ্যলৈ যাবৰ কাৰণে অফচোচ কৰি ৰৈ থকাৰ কোনো অৰ্থ নাই। পত্নীৰ উৎসাহত অধিক উৎসাহিত হৈ তেওঁ পত্নীৰ সৈতে আনন্দ মনেৰে যাত্ৰা কৰিলে। যাত্ৰা পথত সাগৰৰ মাজতে প্ৰায় 1 মাহ পাৰ কৰিলে। দিন জাহাজ গৈ আফ্ৰিকাৰ ফ্ৰী টাউনত লাগিল। তাৰ পৰা আফ্ৰিকাৰ পশ্চিম উপকূললৈ যাবৰ কাৰণে কোনো চৰকাৰী জাহাজৰ ব্যৱস্থা নাছিল। সেয়ে ব্যক্তিগত প্ৰতিষ্ঠানৰ এটা সৰু জাহাজ এখন ভাড়া কৰিব লগা হ'ল। সেই জাহাজখনৰ ওজন মাত্ৰ 100 টন আছিল। কিন্তু জাহাজত ভৰি দিয়াৰ পিছতে এলিছ উচপ খাই উঠিছিল। সেই জাহাজখনৰ নাবিকৰ দলটো যে দুৰ্ধৰ্ষ জলদস্যু, সেই কথা তেওঁলোকে প্ৰথম অৱস্থাত একোৱেই গম নাপালে। কিন্তু সিহঁতৰ ভয়াৱহ কিম্ভূত চেহেৰা, সূতা মাত কথা, চাল চলন আদি দেখা পোৱাৰ পিছত সেই কথা বুজিবলৈ বৰ বেছি সময় নালাগিল। নাবিকৰ সেই দলটোত বিভিন্ন দেশৰ কেইবাজনো সদস্য আছিল। কিন্তু সিহঁতৰ প্ৰত্যেকেই আছিল কুখ্যাত অপৰাধী। সেই কুখ্যাত নাবিকবিলাকক চলাই থাকিব লগা হোৱাৰ ফলতে জাহাজৰ বাকী বিষয়া কৰ্মচাৰীবিলাকো উচ্ছৃংখল আৰু অত্যাচাৰী হৈ উঠিছিল। এক কথাত ক'বলৈ হ'লে জাহাজখনৰ পৰিৱেশটোৱেই আছিল বিভীষিকাময়। সেই পৰিৱেশৰ মাজতে নিজৰ পত্নীক লগত লৈ জন ক্লেটন ৰাওনা হ'ল। জাহাজ এৰাৰ 2 দিনৰ পিছতেই অঘটন আৰম্ভ হ'ল। সেইদিনা নাবিক দুজনে জাহাজৰ ডেক পৰিষ্কাৰ কৰি আছিল। জাহাজৰ কেপ্টেইনজন সেইপিনেদি জাহাজ পাৰ হৈ যাওঁতে অকস্মাত পিছল খাই পৰি যেনে তেনেহে নিজক ৰক্ষা কৰিলে। খঙৰ ভমকত গালি গালাজ পাৰি কেপ্টেইনে চিধাই বৃদ্ধ নাবিকজনক ঘুচিয়াবলৈ ধৰিলে। তেওঁৰ লগৰজনে অলপ দূৰতে ডেক চাফা কৰি আছিল। তেওঁ আছিল অত্যন্ত হৃষ্টপুষ্ট চেহেৰাৰ। তাৰে কাম তাতে এৰি তেওঁ কেপ্টেইনৰ পিনে খেদা মাৰি আহিল। কেপ্টেইনেও লগে লগে ৰিভলভাৰ উলিয়াই চিঞৰি উঠিল, সাৱধান মাইকেল, তুমি যি কৰিব খুজিছা সেয়া বিদ্ৰোহৰ বাদে আন একো নহয়। এনে বিদ্ৰোহ কেনেকৈ দমন কৰিব লাগে মই ভালদৰে জানো। সেই নাবিকজনৰ নাম আছিল ব্লেক মাইকেল। কেপ্টেইনৰ ধমকিও তেওঁক ঠাণ্ডা কৰিব নোৱাৰিলে। ৰুদ্ৰমূৰ্তি ধৰি তেওঁ কেপ্টেইনৰ পিনে খেদা মাৰি আহিল। ক্লেটন ওচৰতে থিয় হৈ আছিল।
খঙত ক'ব নোৱাৰা হৈ কেপ্টেইনে দাঁত কৰচি ব্লেক মাইকেললৈ লক্ষ্য কৰি গুলী চলালে যদিও সেই সময়তে জন ক্লেটন দুখোজমান আগবাঢ়ি গৈ ঠেলা মাৰি কেপ্টেইনক আঁতৰাই পঠালে। ৰিভলভাৰৰ গুলী লক্ষ্যভ্ৰষ্ট হ'ল। ব্লেক মাইকেলো এক নিশ্চিত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিল। গহীন মাতেৰে ক্লেটনে কেপ্টেইনক ক'লে, কেপ্টেইন, ৰেডিগ্ৰেষ্টো আৰু মই এই জাহাজত থকালৈকে তোমালোক সকলোৱে এই দম্ভালি বন্ধ কৰিব লাগিব। ফুপাই ফুপাই কেপ্টেইনে ক'লে, এইখন মোৰ জাহাজ। ইয়াত মোৰ কামৰ ওপৰত কোনোবাই আহি হকা কথা কৰিলে মই কোনোপধ্যে সহ্য নকৰোঁ। ঠিক আছে, সেই শয়তানটো এইবাৰলৈ বাচি গ'ল, হ'লেও সি মোৰ হাতৰ পৰা ৰক্ষা নাপাব। কেপ্টেইন আঁতৰি যোৱাৰ পিছত ব্লেক মাইকেল আৰু সেই বৃদ্ধ নাবিকজন ক্লেটনৰ ওচৰ চাপি আহি তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিলে। কিন্তু সেইদিনাৰ পৰা জাহাজৰ সকলো নাবিক কেপ্টেইন আৰু বাকী অফিচাৰসকলৰ প্ৰতি খৰ্গহস্ত হৈ উঠিল। জাহাজৰ দিনবোৰ এনেদৰে গৈ থাকিল। জাহাজখনত প্ৰতিদিনে সৰু সুৰা কিবা নহয় কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিয়েই। তাৰ মাজতে এদিন দুজন নাবিকৰ মৃতদেহ জাহাজৰ পৰা সাগৰলৈ দলিয়াই দিয়া দেখা পালে। ক্লেটনে এই সকলোবোৰ ঘটনা দেখি গৈছিল, কিন্তু নাবিকবিলাক যে ভিতৰি ভিতৰি জ্বলি আছিল, সিহঁতৰ চেহেৰাবোৰ দেখি ক্লেটনে বুজিব পাৰিলে। সেই উমি উমি জ্বলি থকা অঙঠাৰ পৰাই হয়তো কোনোবা দিনা বিদ্ৰোহৰ প্ৰচণ্ড বিস্ফোৰণ ঘটিব। আচলতে সেয়ে হ'ল। এদিন ব্লেক মাইকেল আৰু সেই বৃদ্ধ দুয়ো ক্লেটনৰ কেবিনলৈ আহি ক'লে, ছাৰ, আমি নিজৰ কৰ্মপন্থা ঠিক কৰিলোঁ। অনুগ্ৰহ কৰি আপুনি আমাক কোনো ধৰণৰ হকাবধা নকৰিব। আপোনালোক কেবিনৰ পৰা বাহিৰলৈ নোলাব আৰু কোনো এজনে মুখৰে নামাতিব। এই জাহাজৰ কোনো অফিচাৰকে আমি জীয়াই থাকিবলৈ নিদিওঁ। ব্লেক মাইকেলৰ হকিয়নি কিন্তু ক্লেটনে মানি ল'ব নোৱাৰিলে। হ'লেও তেওঁ নাবিকবিলাকৰ বিদ্ৰোহৰ উমান পালে। এইবিলাক কথা গম পোৱাৰ পাছত তেওঁ মনে মনে বহি থাকিব নোৱাৰিলে। এদিন ক্লেটনে কেপ্টেইনৰ কোঠালৈ গৈ তেওঁলোকৰ আসন্ন বিপদৰ কথা খোলাখুলিকৈ ক'লে। কথা শুনি কেপ্টেইন জঁকিহে উঠিল। তেওঁ ক্লেটনক ক'লে, আপুনি আহি আমাৰ মাজত সোমাই মূৰ গৰম কৰিব নালাগে। অনুগ্ৰহ কৰি আপুনি আমাৰ কামত কোনো ধৰণৰ হকাবধা নকৰিব। আপোনালোকো কেবিনৰ পৰা বাহিৰলৈ নোলাব আৰু এজনেও মুখেৰে নামাতিব। আপুনি কেৱল নিজৰ বিষয়ে চিন্তা কৰক। কেতিয়া কি কৰিব লাগে নালাগে মোক ক'ব নালাগে, মই ভালদৰে জানো। অপমানিত হৈ ক্লেটন নিজৰ কোঠালৈ ঘূৰি আহিল। বিদ্ৰোহৰ উমান পাই জাহাজৰ অফিচাৰবিলাকে দৌৰা দৌৰি আৰম্ভ কৰি দিলে। নাবিকবিলাকো তাৰ বাবে প্ৰস্তুত হৈয়ে আছিল। সিহঁতেও অযথা সময় নষ্ট নকৰিলে। বিদ্ৰোহ আৰম্ভ হ'ল। তাৰপিছত কেৱল নিৰ্বিচাৰে হত্যা। কি যে এক নাৰকীয় দৃশ্য! ক্লেটনে কেবিনৰ দুৱাৰৰ ফাকেৰে লক্ষ্য কৰিলে। এফালে কেপ্টেইন আৰু তেওঁৰ লগত ৪-৫জনমান অফিচাৰ, তেওঁলোকৰ বিপক্ষে নাবিকৰ গোটেই দলটো, সকলোৰে হাতে হাতে মাৰণাস্ত্ৰ। নাবিকৰ দলটোৰ হাতত আগ্নেয়াস্ত্ৰ মুঠতে ৬টা। যাৰ হাতত তেনে অস্ত্ৰ নাছিল, তেওঁ সিহঁতৰো প্ৰত্যেকৰ হাততে লাঠি, লোহাৰ ৰড আদি লৈ ওলাই আহিল। প্ৰথম কোবতে কেপ্টেইনে গুলীয়াই দুজন নাবিকক ধৰাশায়ী কৰিলে। তাৰপিছত নাবিকৰ দলটোৱে যিয়ে যেনেকৈ পাৰে অফিচাৰৰ দলটোৰ ওপৰত জঁপিয়াই পৰি সকলোকে মহতিয়াই নিলে। ব্লেক মাইকেলৰ পিষ্টলৰ গুলীত কেপ্টেইন বাগৰি পৰিল। অতি কম সময়ৰ ভিতৰতে নাবিককেইজনে জাহাজখন নিজৰ দখলৈ আনিলে। নিহত আৰু আহত সকলোকে জাহাজৰ পৰা চোঁচৰাই নি সাগৰলৈ পেলাই দিলে। ক্লেটন আৰু এলিছে নীৰৱে সকলোখিনি চাই থাকিল। এই কথা দুয়ো নিশ্চিত হ'ল যে নাবিকৰ দলটোৰ নেতৃত্ব দিয়া ব্লেক মাইকেলেই বৰ্তমান জাহাজখনৰ মালিক। হঠাৎ নাবিকৰ দলটোৰ কোনোবা এজনে ক'লে, সেই মানুহ দুটাকনো কিয় জীয়াই ৰাখিছ? সিহঁতক লেঠা মাৰি থোৱাই ভাল। কথাষাৰ কৈ নাবিকজন কেবিনটোৰ পিনে দৌৰি আহিল। তাকে দেখা পাই ব্লেক মাইকেলৰ লগে লগে গুলী চলালে। ব্লেকৰ ৰিভলভাৰৰ গুলীয়ে তাৰ বুকু চিৰাচিৰ কৰিলে। বাকী নাবিকৰ দলটোৰ কোনেও আগবাঢ়ি আহিবলৈ সাহস নকৰিলে। ব্লেক মাইকেলে হাতত উদ্যত ৰিভলভাৰ লৈ আগবাঢ়ি আহি ক'লে, তোমালোক সকলোকে সাৱধান কৰি কৈছোঁ, তেওঁলোকক কোনেও অপকাৰ নকৰিবা, তেওঁলোক আমাৰ বন্ধু। সেইদিনাৰ কাৰণে নাটক তাতে শেষ হ'ল। ক্লেটন দম্পতীয়েহে অধিক অস্বস্তিকৰ পৰিস্থিতিৰ মাজেৰে দিন কটাব লগা হ'ল। সেইদিনাই অলপ সময়ৰ পিছত ব্লেক মাইকেল এবাৰ ক্লেটনৰ কেবিনলৈ আহিল। তেওঁ আহি ক'লে, আপোনালোক কেবিনৰ বাহিৰলৈ একেবাৰে নোলাব। এই নাবিকবোৰক কাকোকে বিশ্বাস নকৰিব। সিহঁতৰ প্ৰতিটোৱে ৰক্ত পিপাসু দানৱ। মই আপোনালোকৰ কাৰণে যথাসাধ্য সকলোখিনি কৰিম, কিন্তু সাৱধানে থকাৰ মৰণ নাই। আৰু শুনক, এওঁলোকে সকলোৱে থিৰাংক কৰিছে যে সুবিধাজনক কোনোবা ঠাইত আপোনালোকক সিহঁতে জাহাজৰ পৰা নমাই দিব। আপোনালোকৰ নিজৰ বস্তু বাহিনীৰ ওপৰে লগত খাদ্যবস্তু, অস্ত্ৰ শস্ত্ৰ আদিও তেওঁলোকে সকলো দি যাব। নাবিকবোৰৰ কথা হ'ল, সিহঁতে এই জাহাজত আপোনালোক থকাৰ একো চিনমোকাম নাৰাখে। ব্লেক মাইকেলৰ কথা শুনি ক্লেটনৰ যেন ভৰিৰ তলৰ মাটি খহি পৰিল। তেওঁ অনুনয় বিনয় কৰি ক'লে,
তোমালোকে যিয়ে নকৰা লাগে আমাক অন্তত মানুহ দুনুহ থকা ঠাই এখনত নমাই থৈ যাবা। ইয়াত চাৰিওপিনে ডাঠ হাবি, ইয়াত হিংস্ৰ জীৱ জন্তুৰ মাজত নমাই থৈ গ'লে আমাৰ মৃত্যু অনিবাৰ্য। ব্লেক মাইকেলে ক'লে, আপোনালোকক কোনো নিৰ্জন ঠাইতে নমাব লাগিব। জনসমাগম থকা ঠাইত নমালে ইয়াত ঘটি যোৱা ঘটনাবোৰ জনজাত হোৱাৰ ভয় আছে। সেয়ে হ'লে ব্ৰিটিছ যুদ্ধজাহাজে আমাৰ পিছে পিছে খেদিব। ক্লেটন কিং কৰ্তব্যবিমূঢ় হ'ল, কিন্তু তেওঁৰ পত্নী যে সন্তান সম্ভৱ আৰু কেইমাহমানৰ পিছতেই তেওঁ মাতৃ হ'ব সেই কথা ক'ব নোৱাৰিলে। তেওঁ নিশ্চিত হ'ল যে এই হত্যাকাৰী নাবিকবিলাকৰ আগত এইবোৰ কথা কৈ লাভ নাই। সিহঁতৰ ওচৰত দয়া মায়াৰ কোনো স্থান নাই। এতিয়ালৈকে দয়া কৰি দুয়োকে জীয়াই ৰাখিছে, সেয়াই যথেষ্ট। উদ্বেগ আৰু অনিশ্চয়তাৰ মাজেৰে এনেদৰে 5 দিন পাৰ হ'ল। তাৰপিছত এদিন জাহাজখন আহি সৰু উপসাগৰ এখনৰ মুখত চাপিল। তাৰ তিনিওকাষে হাবি, ওচৰে পাজৰে কোনো মানুহ থকাৰ লক্ষণ নাই। সেই হাবিৰ মাজেৰে সৰু নিজৰা এটা বৈ আহি সাগৰত পৰিছে। হাবিৰ মাজত বিভিন্ন বনৰীয়া চৰাই কলৰৱ। নিজৰা আৰু বিভিন্ন ধৰণৰ ফুলৰ গছেৰে ঠাইখনৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। কিন্তু যিমানেই মনোমোহা দৃশ্য নহওক লাগে, জাহাজৰ লংগৰ পেলোৱাৰ লগে লগে অনিশ্চিত ভৱিষ্যতৰ আকাংক্ষাত ক্লেটন দম্পতীৰ বুকু কঁপি উঠিল। পিছদিনা দুপৰীয়া সময়ত ব্লেক মাইকেলে আহি জনালে, আপোনালোকক ইয়াতেই নমোৱা হ'ব। আপোনালোকৰ লগত 4 মাহৰ কাৰণে ৰচদ পাতি আৰু প্ৰয়োজনীয় অন্যান্য সামগ্ৰী দিয়া হৈছে। ইয়াৰ পৰা ঘূৰি যোৱালৈ আমাক কেইমাহমান লাগিব। তাৰপিছত আমি ব্ৰিটিছ চৰকাৰক খবৰ দিম। আপোনালোকক আহি তেওঁলোকে ইয়াৰ পৰা উদ্ধাৰ কৰি নিব। বৰ্তমান সময়ত আপোনালোকৰ কাৰণে ইয়াতকৈ অধিক কিবা কৰিবৰ ক্ষমতা আমাৰ নাই। ব্লেক মাইকেলে থিয় হৈ নিজে বস্তু বাহানিবোৰ নমোৱাৰ পৰ্যবেক্ষণ কৰিলে। সকলোখিনি বস্তু নাও এখনত বুজাই কৰি তাতে ক্লেটন দম্পতীক উঠাই সাগৰৰ পাৰলৈ পঠাই দিলে। তাৰপিছত জাহাজখন গভীৰ সমুদ্ৰৰ মাজলৈ আগবাঢ়িল। সৰু নাওখন আহি পাৰত লাগোতে এলিচ উচপি উঠিল। জন, এতিয়া আমাৰ কি গতি হ'ব? এই নিৰ্জন অৰণ্যৰ পৰা আমি কেনেকৈ উদ্ধাৰ পাম? ক্লেটনে নাৱৰ পৰা বস্তু বাহানিবোৰ নমাই থাকি পত্নীক আশ্বাস দি ক'লে, ইমানকৈ হতাশ হৈ ভাগি নপৰিবা এলিচ। এতিয়া পৰিস্থিতিৰ মুখামুখি হৈ আগবাঢ়ি যাব লাগিব। চাবা, এদিন আমি ঠিকেই ৰক্ষা পৰিম। ভগৱান আমাৰ সহায় হ'ব। দেখা যাওকচোন ভাগ্যই কোনপিনে গতি কৰে। আমাৰ পূৰ্বপুৰুষসকলেতো হাজাৰ হাজাৰ বছৰ পূৰ্বে এনেদৰে বনৰ মাজতে বিপদসংকুল জীৱন যাপন কৰিছিল। ইতিমধ্যে গছৰ ছাঁবিলাক অলপ দীঘল হ'বলৈ আৰম্ভ কৰিছে, মানে আবেলি হ'বৰ হৈছে। ক্লেটনে ক'লে, তুমি কোনো চিন্তা নকৰিবা এলিচ। এতিয়া নিশাটো কটাবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি লওঁ। তাৰপিছত কি কৰা যায় সেই কথা কাইলৈ পুৱা চিন্তা কৰিম। অস্ত্ৰ শস্ত্ৰৰ বাকচটো খুলি প্ৰথমতে ক্লেটনে বন্ধুকেইটা উলিয়াই ল'লে। এইবাৰ সাগৰৰ পাৰতে নিশাটো কটাবৰ কাৰণে সুবিধাজনক ঠাই অকণমান বিচৰাত লাগিল। সাগৰৰ পাৰৰ পৰা 100 গজমান আঁতৰত মুকলি ঠাই অলপ দেখা পালে। তাতে 4 জোপামান গছ বাছি লৈ মাটিৰ পৰা 8 ফুটমান ওপৰত ৰছী বান্ধি চাং এখন প্ৰস্তুত কৰিলে। চাংখনৰ ওপৰত বিভিন্ন গছপাত পৰাৰ লগতে তেওঁ ছালৰ নিচিনাকৈ সাজি লৈ ইয়াৰ ওপৰতো গছপাত ছটিয়াই দিলে। চাংখন দেখাত আৰামদায়ক গাড়ীৰ নিচিনাই হ'ল। বাকচৰ পৰা গাৰু কম্বল আদি উলিয়াই চাঙৰ ওপৰলৈ তুলিলে। পাত্ৰ টানি ক্লেটনে নিজৰ কাষৰ নিজৰাটোৰ পৰা পানী ভৰাই আনিলে। ওপৰৰ চাংখনলৈ উঠা নমা কৰিবৰ কাৰণে ৰছীৰ জখলাডাল ওপৰৰ পৰা তললৈ ওলমাই ৰাখিলে। এলিচে সেই জখলাডালেৰে ওপৰলৈ উঠিল। সন্ধিয়া আন্ধাৰ হোৱাৰ আগে আগে দুয়ো নিশাৰ আহাৰ খাই ল'লে। তাৰপিছত অৱসন্ন মনেৰে দুয়ো বিচনাত পৰিল। হ'লেও এই নিজান আচহুৱা পৰিৱেশত টোপনি অহাটো সহজ কথা নহয়। চাৰিওপিনৰ চৰাই কলৰৱ কমি অহাৰ লগে লগে যেন নিশাৰ বনভূমিও সাৰ পাই উঠিল। চাৰিওপিনে নীৰৱ নিস্তব্ধ। মাজে মাজে দূৰৰ পৰা বন্যপ্ৰাণীৰ দুই এটা মাত কাণত পৰিল। এটা এটাকৈ সকলোবোৰ বন্যপ্ৰাণী নিশা চিকাৰৰ সন্ধানত নামিল। চাংখৰ তলত চাৰিওপিনে হিংস্ৰ বন্যপ্ৰাণীবিলাকৰ ঘূৰি ফুৰা শব্দত লাহে লাহে দুয়ো উচপ খাই উঠিল। নিশা আগবাঢ়ি অহাৰ লগে লগে আকাশত ডাঙৰ কাঁহী এখনৰ নিচিনাকৈ জোনটো উঠি আহিল। চাংখনৰ পৰা অলপ আঁতৰত থকা ওখ টেইলাটোৰ ওপৰত ক্লেটনে জোনৰ অৱস্থান লক্ষ্য কৰিলে। জোনৰ পোহৰত ওচৰ পাজৰৰ ঠাইখিনিৰ দিনৰ পোহৰৰ নিচিনাকৈ দেখা পালে। নিশাৰ গভীৰতা বাঢ়ি যোৱাৰ লগে লগে বন্য জীৱ জন্তুবিলাকৰ মাতবোৰো ওচৰ চাপি আহিল। প্ৰাণীবোৰৰ বিকট চিঞৰত মাজে মাজে এলিচ উচপ খাই উঠিল। এক অস্ফুট আৰ্তনাদ কৰি ভয়তে এলিচে ক্লেটনক সাৱটি ধৰিলে। সেইটো কি চোৱাচোন জন। ক্লেটনে দেখা পালে অলপ আঁতৰেদি হাবিৰ মাজেৰে এটা বিশাল প্ৰাণী খোজ কাঢ়ি গৈ আছে। প্ৰাণীটো দেখিবলৈ অবিকল মানুহৰ নিচিনা। ক্লেটনে দেখা পালে অলপ আঁতৰেদি হাবিৰ মাজেৰে এটা বিশাল প্ৰাণী খোজ কাঢ়ি গৈ আছে। প্ৰাণীটো দেখিবলৈ অবিকল মানুহৰ নিচিনা।